নমস্কাৰ মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো আজি বিশেষ অনুষ্ঠান ৰাইজৰ মতামত লোকসভা নিৰ্বাচনক লৈ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল কাৰ্বি আংলঙৰ পৰা মুঠ ৩টা অৰ্থাৎ ডিমা হাছাও পশ্চিম কাৰ্বি আংলং পূব কাৰ্বি আংলঙৰ পৰা প্ৰত্যেকটো দলৰ পৰাই জনপ্ৰতিনিধিক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়োৱা হ'ল হয় লোকসভা নিৰ্বাচনৰ ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ আমাৰ সহপাঠী সঞ্জয় দা তেৰণপি উপস্থিত আছে ডিফু লুৰলাংছুত গতিকে আমি জানিব বিচাৰিম ৰাইজৰ মতামত হেল্ল' হয় সঞ্জয় দা হেল্ল' আপুনি জানিব বিচাৰক ডিফু জনতাই কি ভাবে কোনজন প্ৰাৰ্থী আৰু কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে হয় হয় ধন্যবাদ থাকিল পাৰস শৰ্মালৈ আমাক এইখিনি সময় দিয়াৰ বাবে হয় আমি ৰাইজৰ পৰা মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম গতিকে আমি আগবাঢ়িছোঁ 2017 চনৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে অসমত 3টা ফেজত অনুষ্ঠিত হ'ব এই লোকসভা নিৰ্বাচন ডিফু অৰ্থাৎ কাৰ্বি আংলঙত অনুষ্ঠিত হ'ব 18 এপ্ৰিলত গতিকে ৰাইজৰ মতামত আমি জানিবলৈ চেষ্টা কৰিম ৰাইজে কাক ভাবে যে এই নিৰ্বাচনত জয়যুক্ত কৰিব হয় কাৰ পাল্লা ভাৰী আছে এই নিৰ্বাচনত এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ৰাইজৰ মাজত গতিকে আমি আগবাঢ়িছোঁ ৰাইজৰ মাজলৈ হয় লোকসভা নিৰ্বাচন সমাগত আমি ৰাতিপুৱাই উপস্থিত হৈছোঁ ডিফু লুৰলাংছ বজাৰত আৰু ৰাইজৰ মতামত আমি যিহেতু গ্ৰহণ কৰিবলৈ আহিছোঁ আমি ৰাইজৰ মতামত এতিয়া জানিবলৈ চেষ্টা কৰিম বাইদেউ অলপ ৰ'ব বাইদেউ যিহেতু লোকসভা নিৰ্বাচন সমাগত গতিকে আপুনি কেনে এজন প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে মই এনেকুৱা এজন বিচাৰোঁ যোনজন চবৰে কাৰণে ভাল হয় আৰু চবৰে চাই সুবিধাবোৰ চাই কাৰ পাল্লাটো ভাৰী যেন দেখিছে এইবাৰ গম নাপাওঁ বৰ্তমান গম পোৱা নাই গম পোৱা নাই হয় ঠিকে আছে আৰু ডিফুত যিহেতু বহু ধৰণৰ সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা হওক যি হওক গতিকে আপুনি এইবোৰ উন্নয়ন হ'বলৈ কি উন্নয়ন হোৱাটো বিচাৰে আপুনি ডিফুৰ ৰাস্তা ঘাট যেন ভাল হয় আগতকৈ বহুত বেটাৰ দেখা পাইছোঁ আমিতো গুৱাহাটীৰ পৰা আহিছোঁ ইয়াতে লোকেল নহয় বাৰু কিন্তু বহুত ভাল লাগিছে আৰু আহি এতিয়া বহুত উন্নত হৈছে এনেকুৱাই যেন হয় বিচাৰোঁ আপুনি উন্নত হোৱা বুলি ভাবিছে আগতকৈ বহুত বেটাৰ হৈছে হ'লে আৰু চেঞ্জ হ'ব লগা আছে বহুত আছে সেইখিনি যেন হয় ঠিক আছে হয় দাদা এইবাৰ লোকসভা নিৰ্বাচন যিহেতু আহি আছে কেনেকুৱা এজন প্ৰাৰ্থী আপুনি জয়ী হোৱাটো বিচাৰে আমিতো বিজেপি বিজেপিয়ে ভাল আমাৰ কাৰণে আপুনি ভাবে নেকি বিজেপিয়ে যোনকেইটা কাম কৰি আছে হয় উন্নত হৈছে দেশৰতো উন্নতি হৈছে আৰু আহিব লগা দিনত কি উন্নতি হোৱাটো আপুনি বিচাৰে এই পাৰ্টীয়ে জানিব আমাৰ কাৰণে ভালে আমাৰ ৰাস্তা ঘাট হৈছে ভাল হৈছে ঠিক আছে যিহেতু আহি আছে আপুনি কি ভাবে কোনে এইবাৰ জয়ী হ'ব আৰু কাৰ পাল্লাটো ভাৰী আছে মোৰ হিচাপতো বিজেপিৰ পাল্লাই ভাৰী আছে আৰু মই বিজেপিকে ভাল পাওঁ তেওঁলোকৰ কাম কাজবিলাক মই মানে ভাল লাগিছে মোৰ বিজেপিকে মই চাপৰ্ট কৰোঁ আপুনি ডিফুৰে বাসিন্দা নে ডিফুৰ বাসিন্দা মানে বৰ্তমান ডিফুৰ বাসিন্দা ইয়াতে মোৰ 23 বছৰ হ'ল আপুনি ভাবেনে ডিফুত যিকেইটা উন্নয়ন হ'ব লাগিছিলে সেইবোৰ হৈছে বৰ্তমানতো আৰম্ভ হৈ আছে দেখিছোঁ এতিয়া হৈ আছে হয় কিন্তু চুকে কোণে থকা বহুতো ৰাস্তা ঘাট হ'ব সেইবিলাক মোৰ বিশ্বাস হৈ যাব হয় আহিবলগীয়া চৰকাৰক আপুনি কি ক'ব কি আশা কৰে আশা কৰোঁ যিখিনি কৰি আছে ভালেই কৰি আছে আৰু তাতকৈ উন্নত কৰক আহিবলগীয়া দিনকেইটাত আৰু ভাল কৰক ৰাইজৰ মানে যিখিনি অভাৱ অভিযোগ আছে সেইখিনি পূৰ কৰক ইমানখিনি হ'ব ঠিক আছে ধন্যবাদ লোকসভা নিৰ্বাচনটো আহি আছে আপুনি কি ভাবে কোনজন প্ৰাৰ্থী জয়ী হ'ব কাৰ পাল্লা ভালী আছে এইটোতো বাইদেউ মনৰ কথা ন মনে যাক ভাল পায় তাকে দিব আৰু ঠিক আছে সেইটো কথা ঠিকে কিন্তু আপুনি কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে আমিতো বিচাৰোঁ শক্তিশালী যোনে ভাল কাম কৰে তাৰ কাৰণে আমি দিম বুলি ভাবি আছোঁ যোনে ভাল কাম কৰিব তেওঁকে আপুনি ঠিক আছে ধন্যবাদ থাকিল আপুনি কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে এনেকুৱা এজন প্ৰাৰ্থী যোনে আমাৰ কাউন্সিলৰ ষ্টেট ডিষ্ট্ৰিক্টৰ কাৰণে কাম কৰে তাকে আমি প্ৰেফাৰ কৰোঁ আপুনি মই কি মানে হেৰি সমৰ্থন কৰোঁ যাতে আমাৰ এৰিয়াত ডেভেলপ হয় ডিফুখন উন্নত হোৱা বুলি আপুনি ভাবে আমি নাভাবোঁ কিন্তু বেলেগ জেগাৰ লগত কম্পেয়াৰ কৰিলে ডিফু উন্নত হোৱা নাই বুলি ভাবোঁ আমি অলমষ্ট চেম এনেকুৱা একেই হৈছে আৰু ঠিক আছে যিহেতু লোকসভা নিৰ্বাচন আহি আছে আপুনি কি ভাবে কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হ'লে ভাল পায় আপুনি আমি মানে বিচাৰোঁ যে আমাৰ ইয়াৰ যাতে ডেভেলপ হয় আৰু আমাৰ যিটো 244 আছে এইটো পাব লাগে আৰু আমাৰ লোকেল মানুহবিলাক ফেচিলিটি পাব লাগে বাহিৰা মানুহ যাতে ইয়াত সোমাব নোৱাৰে বিদেশী ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে সেইকাৰণে এজন প্ৰাৰ্থী লাগে ভাল প্ৰাৰ্থী যোনে এইবিলাক কাম কৰিব পাৰে আপুনি
ভাবেনে এতিয়া যিমানকেইটা প্ৰতিযোগীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাতে যোগ্য আপুনি আছে বুলি ভাবেনে? যোগ্য মই অৰণ সিং বেগে ভাবি থাকোঁ। তেখেতে বহুত সংগ্ৰাম কৰি আহিছে আগত, তেখেতৰ দ্বাৰাই হ'ব বুলি যোৱা। তেখেতৰ মানে ইয়াৰ লোকেল আৰু জোৱান আছে, ল'ৰাটো কাম কৰিব পাৰিব। ইয়াত বুঢ়া মানুহৰ কাম নাই, ইয়াত য়ং ল'ৰা দৰকাৰ আৰু তেখেতৰ নিচিনা মানুহে দৰকাৰ। আপুনি আশা কৰা ধৰণে এবাৰ নতুন চৰকাৰে কাম কৰি যাব বুলি আপুনি ভাবে নেকি? না, তেখেতসকলেতো কৰিয়ে আছে। আমাৰ টাউনটো কেনেকুৱা ডেভেলপ হৈছে। মই ডিব্ৰু টাউনত থাকোঁ, বজাৰত থাকোঁ, আৰু তেখেতৰ অৱধি দিনত আৰু ভাল কাম কৰিব, মই এইটোৱে ভাবোঁ। হয়, কিন্তু ডিপুৰ চুকে কোণে চাব গ'লে ৰাস্তা ঘাটৰ সমস্যা বহুত আছে। আপুনি কি ভাবে এইবোৰ কি ডেভেলপমেণ্ট হোৱাৰ দৰকাৰ আছে? না, দৰকাৰটো আছেই। কাম নহ'লে দৰকাৰ নহ'লেতো কাম। ইয়াত গাঁৱৰ ৰাস্তা কিছুমান হৈ আছে, আস্তে আস্তে ডেভেলপ হৈ আছে, আৰু নেক্সট আহি গ'লে আৰু ডেভেলপ হ'ব। আৰু গতিকে আপুনি আশা কৰে আহি থকা চৰকাৰে এইকেইটা কাম সম্পূৰ্ণ কৰিব। সৰু সৰু ৰাস্তা ঘাট যিমান আছে চব কাম কৰিব। ঠিক আছে, ধন্যবাদ থাকিল আপোনাক। भैया जी, क्या लगता है किसका पल्ला इस बार भारी है? यही सरकार लाएगा, यही सरकार चाहिए हम लोग को। जो सरकार अभी रूलिंग पार्टी में है वही आएगा? वही आएगा, इसीलिए धन्यवाद आपको बोल रहे हैं। क्या लगता है आपको जो काम करना चाहिए था उन लोगों ने किया है? हाँ, वो लोग किया है, बहुत किया है, और इससे भी और आगे बढ़ेगा तो और अच्छा का बात है। हाँ, डिपो में और डेवलपमेंट होना चाहिए। हाँ, और होना चाहिए, इसका डबल होने से और अच्छा है अगला भविष्य के लिए। हाँ লোকসভা নিৰ্বাচন আহি আছে, কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হোৱাটো আপুনি বিচাৰে? বিজেপি। আপুনি ভাবে নেকি যে তেওঁলোকে যোৱা চৰকাৰ আৰু এতিয়া আহিবলগীয়া চৰকাৰ কাম ভাল কৰি আছে? ভাবোঁ ভালে কৰি আছে, আমাৰতো ভালে লাগি আছে। বিজেপিয়ে ভাল আছে, আশা কৰিছে এবাৰো ভালে কৰিব বুলি। এইটো বাৰ ভালে হ'ব। ধন্যবাদ থাকিল। হয় দৰ্শকসকল, আপোনালোকে শুনিলে ৰাইজৰ মতামত। এতিয়া পুনৰ আকৌ ৰাইজৰ মাজলৈ ঘূৰি যাওঁ আৰু আমাৰ সহপাঠী সঞ্জয়িতা তেৰণপি পৰা জানিব বিচাৰিম কেইটামান প্ৰশ্নৰ উত্তৰ। হয়, হেল্ল'। হয় পাৰস। সঞ্জয়িতা তেৰণপি, আপুনি যুৱ প্ৰজন্মৰ মাজলৈ গৈ তেওঁলোকৰ মতামত গ্ৰহণ কৰক। হয় পাৰস, ধন্যবাদ থাকিল। হয়, আমি যুৱ প্ৰজন্মৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি ভাবে। হয়, আপুনি এজন যুৱ প্ৰজন্ম হিচাপে লোকসভা নিৰ্বাচনত এইবাৰ কোন জয়ী হ'ব বুলি ভাবে? মইতো বিচাৰোঁ যে যিটো উন্নয়নমূলক কাম হিচাপত যিটো পাৰ্টীয়ে কৰি থাকিব ন, এতিয়া আমি বিচাৰোঁ মানে ৰাইজৰ উন্নতিটো আমি বিচাৰোঁ, আৰু সেইটো হিচাপত বৰ্তমান ৰানিং চৰকাৰ যিখন চৰকাৰে অকণমান উন্নতমূলক কাম কৰি আছে, আৰু সেইটো হিচাপত মই ভাবোঁ সেইখন চৰকাৰে জয়লাভ কৰিব বুলি মই আশা কৰিছোঁ। গোটেই যুৱ প্ৰজন্মই মানে ছাপোৰ্ট কৰিছে আৰু ময়ো ছাপোৰ্ট কৰিছোঁ, আৰু এইটো চৰকাৰে জয় হ'ব বুলি মই আশা কৰিছোঁ। হয়, যুৱ প্ৰজন্ম বুলি ক'লে বিশেষকৈ দেখা যায় নিবনুৱা সমস্যাবোৰ। গতিকে এতিয়া MP ইলেকশ্যন যোনজনে তালৈ বহিব, আপুনি তেওঁলোক কিবা মানে দিব বিচাৰিব নেকি? মানে বৰ্তমান যুৱ প্ৰজন্ম হিচাপে মই ক'ব বিচাৰোঁ যে যিটো শিক্ষিত নিবনুৱা সমস্যা, শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ'লে আগৰ চৰকাৰখনেও যথেষ্ট পৰিমাণে শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰিছিলে। তাৰে ভিতৰত এইখন চৰকাৰেও এটা মানে প্ৰচেষ্টা লৈছে, আৰু মই বিচাৰোঁ নিশ্চয় মানে চৰকাৰী চাকৰিটোৱেই মানে শিক্ষিত নিবনুৱা সমস্যা নহয়। বিভিন্ন যিবিলাক কোম্পানী ধৰক, এই কোম্পানীবিলাকৰ জৰিয়তে শিক্ষিত নিবনুৱা সমস্যা সমাধান হ'ব পাৰে, আৰু এইখন চৰকাৰে তেনেকুৱা এটা পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। গতিকে অনাগত আহি থকা দিনবোৰত যিকোনো এটা চৰকাৰ হ'লে আপুনি বিচাৰে যে এইবোৰ সমস্যা সমাধান হৈ যায়? চৰকাৰখনে যিকোনো চৰকাৰে নহওক, মানে চৰকাৰ হ'লে মানে কি হয়, যিবিলাক শিক্ষিত নিবনুৱা, আজিতো লাখ লাখ শিক্ষিত নিবনুৱা আছে, আৰু তেওঁলোকৰ যাতে সমস্যাটো সমাধান কৰিব পাৰে, তো যি চৰকাৰেই নহওক, মানে মই কোনো কংগ্ৰেছ বা বিজেপি কোনো কোৱা নাই, যি চৰকাৰেই নহওক যাতে শিক্ষিত নিবনুৱা সমস্যাটো সমাধান কৰে আৰু ৰাইজৰ উন্নতিৰ কাম কৰে। আপুনি ডিপুৰে বাসিন্দা নে? মই বৰ্তমান ইয়াতে আছোঁ। বৰ্তমান মই ডিপু বাসিন্দা বুলিয়ে ক'ব লাগিব, যিহেতু ইয়াতে আছোঁ মই, এইখিনি মই ক'ব বিচাৰোঁ। গতিকে আপুনি যিহেতু এতিয়া ডিপুৰ বাসিন্দা হিচাপে গোটেইকেইটা অঞ্চলৰ উন্নয়ন হৈছে বুলি আপুনি ভাবে নেকি? কম বেছি পৰিমাণে উন্নয়নটো হৈ আছে, লাহে লাহে হৈ আছে, হ'লেও হ'বলৈ বাকী আছে আৰু বহুতখিনি বাকী আছে। হয়, আমি চাবলৈ পাওঁ যে চহৰৰ পৰা অলপ ভিতৰ অঞ্চললৈ
ডিপুলৈ গ'লে ৰাস্তা ঘাটৰ সমস্যাবোৰ বহুত গতিকে আপুনি আহি থকা চৰকাৰৰ পৰা কি বিচাৰে আহি থকা চৰকাৰখনৰ পৰা মই এইখিনিয়ে বিচাৰোঁ যে তেওঁলোকে যাতে ৰাস্তা ঘাটবিলাক উন্নত কৰে আৰু যিকোনো ৰাজহুৱা যিবিলাক সমস্যা আছে ৰাজহুৱা সমস্যাবিলাক যাতে সমাধান কৰে ঠিক আছে ধন্যবাদ থাকিল আপোনাৰ বজাৰ কৰি আছিলে দাদা হয় গতিকে আমি দুটামান আপোনাৰ পৰা কথা জানিব বিচাৰিম যিহেতু লোকসভাৰ নিৰ্বাচন আহি আছে লোকসভাৰ নিৰ্বাচনত কেনেকুৱা এজন প্ৰাৰ্থী জয়ী হ'লে আপুনি ভাল যিজন মানে কেণ্ডিডেট মানে উন্নতিৰ কাম কৰে সেইজনকে মানে ভোট দিয়াটো বিচাৰোঁ আমি আৰু গতিকে এতিয়া MP ইলেকশ্যনত গোটেইকেইটা প্ৰাৰ্থী মানে থিয় কৰোৱা হৈ গৈছে আপুনি ভাবেনে তাৰ মাজত যুদ্ধ আছে বুলি যুদ্ধ আছে এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুদ্ধটো আছে পাল্লাটো কাৰ বেছি ভাৰী বুলি ভাবে এতিয়া আমি জনসাধাৰণ যদি মানে ঠিক হওঁ তেতিয়াহ'লে আমাৰ প্ৰাৰ্থী চাই মানে ভোটটো দিয়া দৰকাৰ আৰু এইটোৱে আৰু এনেতো এই এমেণ্ডমেণ্ট বিল চিটিজেনশ্বিপ বিলটো যদি সেইটো কাৰণেতো এতিয়া বিজেপি যিটো মানে আনিম বুলি কৈ আছে সেইটো কাৰণে জনসাধাৰণ অলপ বিপৰীত হৈ আছে সেইটো যদি এখেতসকলে যদি কংগ্ৰেছে যদি ভোটটো বিপৰীতে যায় তেতিয়া ছাপোৰ্ট সেইটোৱে কৰিব সেইটোৱে আপুনি এনেই ডিপুৰে বাসিন্দা হয় গতিকে আপুনি যিহেতু ইয়াতে ডিপুতে থাকে ডিপুত কি উন্নয়নমূলক কাম হৈছে বুলি আপুনি ভাবেনে উন্নয়নমূলক কাম বিশেষকৈ মানে ৰাস্তা পদূলি কিন্তু ভাল পাইছোঁ সেইটো ক'ব লাগিব এইটো কথা আগত যেনেকুৱা আছিল তাতকৈ বহুত পৰিৱৰ্তন হৈছে আৰু বিশেষটো আৰু মই গম পোৱা নাই লোকসভা নিৰ্বাচন যিহেতু আহি আছে হয়নে নাই গতিকে আপুনি কেনে এজন প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে তেনেকুৱা বিচাৰোঁ যে মানে দেশৰ কাৰণে বেছি ভাল পোৱা বা দেশৰ কাৰণে গৰীব দুখীয়া মানুহ চবৰ কাৰণে চিন্তা কৰা মানুহজন লাগে এনেকুৱা মানুহ হ'ব লাগে যাতে নিজৰ চিন্তা নকৰি দেশটো কেনেকৈ ভালদৰে চলে বা মানে উঠি হোৱা যিবিলাক ধৰক নিবনুৱা সমস্যা আছে এইবিলাক চবৰ দৰে কথাটো ভাবে বা চিন্তা কৰে আৰু ভৱিষ্যতটো চব মানুহৰ কাৰণে মানে ছেটিছফাই হয় যিকোনো কামত জড়িব পাৰে এনেকুৱা মানুহ মানে লাগে আৰু বিচাৰোঁ হয় আপুনি যিহেতু ডিপুতে থাকে ডিপুত ভাবে নেকি উন্নয়ন হৈছে বুলি আপুনি 100% উন্নয়ন হৈছে অন্যান্য জেগাৰ তুলনাত ডিপু আহিলে এনেকৈ লাগে যে নতুন জেগাত আহিছোঁ নেকি এনেকৈ লাগে মানে আগৰ ডিপু হৈ থকা নাই আৰু চেঞ্জ অলৰেডি মানে কমপ্লিটলি চেঞ্জ হৈ গ'ল গতিকে এতিয়া নতুন চৰকাৰ আকৌ আহি থকা দিনত ইয়াতকৈ আৰু ভাল কৰিব বুলি আপুনি আশা কৰে নেকি 100% কৰোঁ হ'ব যোনটো চৰকাৰ হ'লেও মানে আশা কৰোঁ ঠিক আছে ধন্যবাদ হয় দৰ্শকসকল আজি আমি আহি উপস্থিত হৈছিলোঁ ডিফুৰ লৰুলংচ বজাৰত আমি ইয়ালৈ আহিছিলোঁ লোকসভা নিৰ্বাচনত ৰাইজৰ মতামত জানিবলৈ আৰু আপোনালোকে হয় দেখিলে ৰাইজৰ মতামত তেওঁলোকে বহুতে কৈছে বিজেপি হওক কংগ্ৰেছ হওক বা যিয়েই হওক গতিকে তেওঁলোকে উন্নয়ন হোৱাটো বিচাৰিছে আৰু তেওঁলোকে আশাৰে বাট চাই আছে উন্নয়নৰ হয় গতিকে মই সঞ্চয়িতা তেৰণপিয়ে এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ আৰু ধন্যবাদ থাকিল মোৰ সহপাঠীসকলক আমিৰ বে বেলিৰ বনক্ৰপী আৰু বৰ্ষিনাথ ফাংচলৈ ধন্যবাদ আমি শুনিলোঁ ডিফুৰ ৰাইজৰ মতামত গতিকে অনাগত দিনত কোন প্ৰাৰ্থী জয় হয় সেয়া আহিবলগীয়া দিনতহে পৰিলক্ষিত হ'ব যিকোনো প্ৰাৰ্থী জয় হ'লেও ৰাইজে বিচাৰিছে আহিবলগীয়া চৰকাৰৰ পৰা উন্নয়ন গতিকে পৰৱৰ্তী সময়লৈ অপেক্ষা কৰিব লাগিব আজি বিশেষ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ